সম্মানীয় দৰ্শক শ্ৰোতাসকল পুনৰবাৰ আপোনালোকক এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিলে গুৱাহাটীৰ সোণাপুৰত আয়োজিত মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতাৰ কিয়দাংশ। এই প্ৰতিযোগিতাত বেকাজান নগাবাদ মুৱাইথাই ক্লাবৰ পৰা 28জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। এই 28জন প্ৰতিযোগীৰ ভিতৰত 26জনে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ভিতৰত 8জনে সোণৰ পদক, 9জনে ৰূপৰ পদক আৰু 9জনে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আজি বেকাজান নগাবাদ মুৱাইথাই ক্লাবৰ সহযোগত আৰু স্থানীয় সচেতন লোকৰ সহযোগত শংকৰ মাধৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনন্দ গগৈদেৱৰ সভাপতিত্বত এখন সভা আয়োজন কৰি খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয়, সন্মান যচা হয়। খুব এটা সুখৰ বিষয় যে এই খেলতে 7জন খেলুৱৈয়ে মধ্যপ্ৰদেশত যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুৱাইথাই প্ৰতিযোগিতা হ'ব, সেই প্ৰতিযোগিতালৈ 7জন খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে। অঞ্চলটিৰ বাবে, জিলাখনৰ বাবে খুব এটা সুন্দৰ বাৰ্তা। আমি আশা কৰিম খেলুৱৈসকলৰ এই যাত্ৰা ৰুদ্ধ নহয়, অনিৰুদ্ধ হৈ থাকক, তাৰে আমি কামনা কৰিম। ধন্যবাদ।